দিলদাৰ হুছেইন দেৱৰ চনেট কবিতা তোমালৈ তেজৰ চিঠি। কবিতাৰ শিৰোনাম তোমালৈ তেজৰ চিঠি। তুমি অপ্সৰা মধুকণ্ঠ শুনোৱাই প্ৰেমত পৰিলোঁ তোমাৰ ৰূপ দৃষ্টিত। কুমলীয়া তোমাৰ আখৰি চাৱনিত যি মায়া ঘঁহা আছে কতো পোৱা নাই। কুমলীয়া সুৰৰ কণ্ঠত গান গাই মনৰ পাৰিজাতত ফুৰিছা ফূৰ্তিত। মোৰ চিঠি কলিযুগৰ প্ৰেমৰ গীত। মোৰ কণ্ঠ সুৰ কিন্তু সুৰীয়াৰ দৰে। পাৰিজাত তুমি চিত্তকৰ হৈ ধৰণী, প্ৰকৃতিৰ পাৰিজাত ৰ'দত মৰিলে মোৰ তেজৰ চিঠিয়ে দিবগৈ জাননী। প্ৰতিদিনেই চাই থাকোঁ ৰাস্তাৰ ফালে। অপেক্ষাত থাকিলেও নালাগে আমনি। মনৰ হেঁপাহতে তুমি আহিবা বুলি। ধন্যবাদ জনাইছোঁ দিলদাৰ হুছেইন দেৱৰ এটি চনেট। ভাল লাগিল পাঠ কৰি, বহুত বহুত ধন্যবাদ জনাইছোঁ।